আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকৰ মৰম ভালপোৱা আৰু সহায় সহযোগিতাৰ ফলত মোৰ দুয়োটা চেনেলৰ Google AdSenseৰ যেটো পিন হয় সেই পিনটো ইতিমধ্যে আহি পাইছে এটো যোৱাকালি পালো Google AdSenseৰ পিন লেটাৰ হয় এটো দি পিনে মানে Google AdSenseৰ যেটো এড্ৰেছ ভেৰিফিকেশন কৰিব লগা হয় মানে পিন ভেৰিফিকেশন কৰিব লগা হয় সেই পিন ভেৰিফিকেশনটো কেনেকুৱা কৰিব লগা হয় সম্পূৰ্ণখিনি লাইভ প্ৰুফ ভাবে আজি আপোনালোকৰ লগত শেয়াৰ কৰিম লগতে আজি মই বহুত আনন্দ অনুভৱ কৰি আছো এতিয়া আসল কথাটো হ'ল যে ইউটিউবত মোৰ দুটা চেনেল বৰ্তমান যেটো চাই আছে টপ অফিচিয়াল সাপোৰ্ট আৰু এটা আছে টপ আইডিয়া প্ৰ কিন্তু ইউটিউবৰ পৰা মোলৈ পঠুৱাইছে তিনিটা AdSenseৰ পিন চাওক এটা আৰু এটোটা সো তিনিটা কিয় পঠুৱাইলে ইয়াৰ আসল ৰহস্যটো কি আৰু কেনেকুৱাকৈ ভেৰিফিকেশন কৰিব লগা হয় কিমান দিন পিছত AdSenseৰ পিনটো ইউটিউবৰ পৰা আপোনালৈ পঠুৱাব সম্পূৰ্ণখিনি আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া প্ৰথম কথাটো হ'ল যে Google AdSense বস্তুটো কি আৰু আপুনি যদি ইউটিউবত কাম কৰি আছে তেনেহলে আপোনালৈ কিমান দিন পিছত এনেকুৱা এটা চিঠি ইউটিউবৰ পৰা আপোনালৈ পঠুৱাব হয় ইউটিউবত প্ৰথমত মনত ৰাখিব ইউটিউবত আপোনাৰ এটা চেনেল হ'ব লাগিব যত আপোনাৰ ভিডিঅ' আপলোড কৰিব লাগিব আৰু লাষ্ট 12 মাহত 1k সাবস্ক্রাইব অর্থাৎ 1000 সাবস্ক্রাইব আৰু 4000 ঘন্টা ওয়াচ টাইম অর্থাৎ 2,40,000 মিনিট ওয়াচ টাইম লাগিব তাৰ পিছত আপোনাৰ চেনেলটো মনিটাইজেশন এনেবল হোৱাৰ কাৰণে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত ইউটিউবৰ পৰা আপোনাৰ চেনেলটো ৰিভিউ কৰিব যে আপোনাৰ চেনেলত কোনো মিসলাইডিং টাইটেল থকা ভিডিঅ' আছে নেকি অথবা সেক্সুয়াল কন্টেন্ট আছে নেকি কপিৰাইট ক্লেইম আছে নেকি কপিৰাইট ষ্ট্ৰাইক আছে নেকি আৰু কমিউনিটি গাইডলাইনৰ ষ্ট্ৰাইক আছে নেকি এই সম্পূৰ্ণখিনি চোৱাচিতা কৰাৰ পিছত যদি আপোনাৰ চেনেলত একোৱে নাই মানে চেনেলটো একদম পৰিষ্কাৰ তেনেহলে আপোনাৰ চেনেলটো মনিটাইজেশন এনেবল কৰি দিব মনিটাইজেশন এনেবল হোৱাৰ পিছত আপোনাৰ ভিডিঅ'সমূহত এড লগাব লাগিব সেই এডসমূহ যেতিয়া বেলেগে আপোনাৰ ভিডিঅ'সমূহ প্লে কৰিব তেতিয়া ইয়াত শো কৰিব সেই এডৰ ফলত আপোনাৰ Google AdSenseত মানে ডলাৰ জমা হ'ব ৰেভিনিউ জমা হ'ব যেতিয়ালৈকে আপোনাৰ $10 জমা নহয় তেতিয়া আপোনাৰ এপ্লাই কৰিব নোৱাৰে মানে Google AdSenseৰ কাৰণে এপ্লাই কৰিব নোৱাৰে যেতিয়া আপোনাৰ Google AdSenseত $10 সম্পূৰ্ণ হ'ব তেতিয়া Google AdSenseৰ হোম পেজত মানে এটা অ্যাকশন বাটন শো কৰিব অ্যাকশন বাটনটো মানে আইডেন্টিটি ভেৰিফিকেশন কৰিব দিয়ে মনত ৰাখিব আইডেন্টিটি ভেৰিফিকেশন কৰিব দিয়ে যত এই পান কাৰ্ড ভোটাৰ আই কাৰ্ড তাৰ পিছত আধাৰ কাৰ্ডটো একচেপ্ট নকৰে ভোটাৰ আই কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স এবিলাক মানে গভৰ্নমেন্ট যিকোনো এটা ডকুমেন্টস দি পিনে আপোনাৰ আইডেন্টিটি ভেৰিফিকেশন কৰিব লগা হয় $10 হোৱাৰ পিছত তাৰ পিছত 28 দিনৰ ভিতৰত আপোনালৈ এটা চিঠি পঠুৱাব যেটো মই ইতিমধ্যে পাইছো সেই চিঠিটো দি পিনে আপোনাৰ এড্ৰেছ ভেৰিফিকেশন কৰিব লগা হয় যেটো আমি পিন ভেৰিফিকেশন বুলি কওঁ সেই পিন ভেৰিফিকেশনটো কৰিব লগা হয় এতিয়া মই পিন ভেৰিফিকেশনটো কৰিম আৰু এই চিঠিটো মানে লেটাৰটো আনবক্সিং কৰিম যে ইয়াত কিমানটা সংখ্যা আছে সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই আছো চাই থাকক লগতে আৰু এটা কথা যে মোৰ ইউটিউবত দুটা চেনেল বাট Google AdSenseৰ যেটো পিন লেটাৰ হে লেটাৰটো ইউটিউবৰ পৰা মোলৈ তিনিটা পঠুৱাইছে চাওক তিনিটা পঠুৱাইছে কিয় পঠুৱাইলে এতিয়া আসল কথাটো হ'ল যে মোৰ ইউটিউবত দুটা চেনেল বৰ্তমান যেটো চাই আছে টপ অফিচিয়াল সাপোৰ্ট আৰু এটা আছে মোৰ সেকেন্ড চেনেল টপ আইডিয়া প্ৰ সেই চেনেলটোতে মই 2020 বৰ্ষতে এপ্লাই কৰিছিলো তেতিয়া সম্পূৰ্ণৰূপে লকডাউন চলি আছিল আৰু যাতায়াত ব্যৱস্থাটো মানে বন্ধ আছিল মই এপ্লাই কৰাৰ পিছত মানে 28 দিনত অহা নাছিল মই পিছত এটা কাম কৰিলো আকৌ এপ্লাই কৰিলো মানে ৰি এপ্লাই কৰাৰ পিছত মানে দুটা মানে পিন একেলগে আহি গৈছে পোষ্ট অফিচত মানে পোষ্ট অফিচৰ পৰা লৈ আহিলো আৰু মনত ৰাখিব আৰু এটা কথা যে পিছত দুবাৰ যে আহিছে দুটা পিন একেই মানে ডুপ্লিকেট কৰি পিনে আকৌ পঠুৱাই দিয়ে কিন্তু যাতায়াত ব্যৱস্থা অসুবিধা হোৱাৰ কাৰণে মানে দুটা লেটাৰ মই একেলগে পাইছিলো এটা চেনেলতে দুটা পিন পাইছিলো মানে Google AdSenseৰ পিন মই ইতিমধ্যে সেই চেনেলটো ভেৰিফিকেশন কৰিছো আৰু এতিয়া মই মানে যেটো চাই আছে টপ অফিচিয়াল সাপোৰ্ট এই চেনেলৰ AdSenseৰ যেটো পিন ভেৰিফিকেশন হেতু মই দেখুৱাই আছো মই আনবক্সিং কৰি আছো এতিয়া মই এই চিঠিটো মানে আনবক্সিং কৰি আছো সিঙি আছো ইয়াৰ ভিতৰত মানে পিন আছে মই দেখুৱাই আছো চাই থাকক মই সম্পূৰ্ণখিনি দেখুৱাই আছো তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মই সম্পূৰ্ণখিনি দেখুৱাই আছো সো ইয়াত পিন আহি গল সো চাওক সম্পূৰ্ণখিনি দেখুৱাই আছো ইয়াত মানে নম্বৰ আছে 6টা নম্বৰ আছে এই 6টা নম্বৰ সো ইয়াত স্পষ্টভাৱে লিখা আছে ইউআৰ পিন দেখাই আছো ইউআৰ পিন বুলি লিখা আছে চাওক একেটা দি পিনে মোৰ AdSenseৰ যেটো আইডেন্টিটি ভেৰিফিকেশন কৰিব লগা হয় হেতু কৰি আছো কিন্তু এতিয়া আসল কথাটো হ'ল মই ল্যাপটপতো কৰি দেখুৱাব পাৰিম কিন্তু ম্যাক্সিমাম ইউটিউবাৰৰ ওচৰত ল্যাপটপ দি কাম নকৰে মোবাইলৰ জৰিয়তে কাম কৰে গতিকে মই মোবাইলতেই দেখুৱাই আছো চাই থাকক
প্ৰথমতে আপোনাৰ মোবাইলত যোনটো জিমেইলত আপোনাৰ Google AdSense একাউণ্টটো আছে সেই জিমেইলত সোমাব মানে আপোনাৰ Google AdSense একাউণ্টত সোমাব মই অলৰেডি সোমাইছো চাওক এতিয়া প্ৰথমতে নটিফিকেশন শো কৰিছে ভেৰিফাই ইওৰ বিলিং এড্ৰেছ সো মই ভেৰিফাই অপচনত ক্লিক কৰি দিলো এতিয়া এই পিন কেইটা বহাব লাগিব 6টা নম্বৰ 69743169741 সো বহোৱাৰ পিছত চাওক সাবমিট অপচন আছে সাবমিট অপচনত মই ক্লিক কৰি দিলো এতিয়া মানে মোৰ যেটো পিন ভেৰিফিকেশন এড্ৰেছ ভেৰিফিকেশন এটো হৈ গল এতিয়া যেতে $100 কমপ্লিট হ'ব সেই টকাখিনি ডাইৰেক্টলি মোৰ বেংক একাউণ্টত আহি যাব আৰু বেংক একাউণ্টটো এতিয়া এড কৰিব লগা হ'ব মই এড কৰিম হেতু পিছত এড কৰিম আৰু মোৰ একাউণ্টত কিমান ডলাৰ জমা হৈছে হেখিনি মই নেদিখোৱালো হেখিনি ব্লাৰ কৰি দিখোৱালো লগতে ভিডিও শেষ কৰাৰ আগতে মই আকৌ এবাৰ কৈছো মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো আপোনালোকৰ সহায় সহযোগিতা আৰু মৰম ভালপোৱাৰ ফলত মই ইমান দূৰ আগবাঢ়ি আহিব পাৰিছো আৰু আপোনালোকে যদি ডাইৰেক্টলি মোৰ লগত কথা ক'ব বিচাৰে অথবা ভিডিও কলত কথা ক'ব বিচাৰে তেনেহলে ভিডিও ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক আছে ইউজাৰ নেম অনলি টপ আইডিয়া প্ৰ আৰু যদি আপোনালোকে এতিয়াও মোৰ যেটো দ্বিতীয় নম্বৰ চেনেল টপ আইডিয়া প্ৰ হে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিও ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি হে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিও ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টৰ লিংক দিয়া আছে যদি আপুনি ডাইৰেক্টলি মোৰ লগত কথা ক'ব বিচাৰে অথবা ভিডিও কলত কথা ক'ব বিচাৰে তেনেহলে ভিডিও ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টত যোগাযোগ কৰিলে হ'ল ডাইৰেক্টলি তাৰ পৰা মোৰ লগত ভিডিও কলত কথা পাতিব পাৰিব তো আজিলৈ ইমানেই আকৌ লগ পাম নতুন আৰু এটা ভিডিওত ধন্যবাদ